এইবাৰৰ নিৰ্বাচনত প্ৰাৰ্থীসকলক ন্যূনতম ব্যয়ৰ সীমা নিৰ্ধাৰণ ৫০,০০০তকৈ অধিক ব্যয় হ'ব নোৱাৰিব। বৈঠালাংছৰ তামুলবাৰীত জোনাকীৰ ওপৰত হোৱা দলবদ্ধ ধৰ্ষণৰ প্ৰতিবাদত KSA আৰু KNCAৰ সমদল। ১৫৬তম বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ উপলক্ষে শ্ৰী শ্ৰী শীতলা মন্দিৰ কমপ্লেক্সত অনুষ্ঠিত ৰবীন্দ্ৰ নৃত্য সংগীত কবিতা আবৃত্তি। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে নিজৰ ইচ্ছামতে নিৰ্বাচনৰ নামত খৰচ কৰিব নোৱাৰিব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ বাবে ন্যূনতম খৰচৰ সীমা বান্ধি দিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসাৰে একোজন প্ৰাৰ্থীয়ে মাত্ৰ ৩.৫ লাখ টকাহে ব্যয় কৰিব পাৰিব। আটাইবোৰ প্ৰাৰ্থীয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ এই নিৰ্দেশ মতে মানি চলিলে আগন্তুক পৰিষদীয় নিৰ্বাচন নিকা আৰু শান্তি বাতাবৰণৰ মাজত সম্পন্ন হ'ব বুলি আশা কৰিব পাৰি। কিন্তু এই নিকা আৰু শান্তিৰ বাতাবৰণ অক্ষুণ্ণ ৰাখি নিৰ্বাচন সম্পন্ন হোৱাৰ ক্ষেত্ৰত জিলা আৰক্ষী প্ৰশাসন অধিক কটকটীয়া আৰু সষ্টম হ'ব লাগিব। ইয়াৰ অন্যথা গোপনে ধনৰ শক্তিশালী প্ৰাৰ্থীসকলে গোপনে অৰ্থ সৰবৰাহ কৰি ভোটাৰ ৰাইজৰ মাজত অৰ্থ বিলোৱাকে ধৰি মদ মাংস যোগান ধৰি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰয়াস কৰিব। এনে হলে প্ৰকৃতাৰ্থত ক্ষুদ্ৰ গণতান্ত্ৰিক পদ্ধতিৰ সাব্যস্ত হোৱাত সফল নহ'ব। বৈঠালাংছৰ ৮ নং তামুলবাৰী পাহাৰত দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা প্ৰতিবাদত বৰকুং অঞ্চলত তীব্ৰ প্ৰতিবাদী সমদল উলিয়ায়। কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি নিমচ চিংথুৰ আছং আৰু স্থানীয় ৰাইজে মিলি নাৰী নিৰ্যাতন বন্ধ কৰক, বালাৎকাৰীক ফাঁচি দিয়ক, অপৰাধীক ফাঁচি দিয়ক, আমাৰ দাবী পূৰণ কৰক, জোনাকীৰ ধৰ্ষণকাৰীক শাস্তি দিয়ক আদি শ্লোগানেৰে সমগ্ৰ তামুলবাৰী আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদী সমদলে ৰংখাং নতুন বজাৰৰ পৰা বৰকুং দৈনিক বজাৰলৈ প্ৰায় ৪০ কিলোমিটাৰ পথ অতিক্ৰম কৰে। অলপতে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ তামুলবাৰীত জোনাকী মিলিকপিৰ ওপৰত ৭জনীয়া দুৰ্বৃত্তৰ দলে মিলি কৰা দলবদ্ধ ধৰ্ষণ আৰু ধৰ্ষণৰ পিছত নিৰ্মমভাৱে ডিঙি চেপি কৰা হত্যাৰ প্ৰতিবাদত কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি নিমচ চিংথুৰ আছং তথা স্থানীয় ৰাইজে মিলি ১৩ মেত এক প্ৰতিবাদী সমদল উলিয়ায়। KSA কাৰ্বি নিমচ চিংথুৰ আছং KNCAৰ লগতে পলক্ষিত অঞ্চলৰ সমূহ ৰাজ্যৰ এটি খৰল প্ৰাৰ্থনা। সমগ্ৰ ভাৰততে জেচিকাৰ দলবদ্ধ কাহানীয়ে দেশৰ চিন্তাশীল ব্যক্তিৰ মনত জোকাৰি যোৱাৰ পিছত দীৰ্ঘদিনৰ আইনী প্ৰক্ৰিয়া অতিক্ৰম কৰি অভিযুক্ত ধৰ্ষণকাৰীসকলক সৌহিদিনা দেশৰ আইনী ব্যৱস্থাই ফাঁচীৰ হুকুম দিছেহে। অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিছে যোৱা ১০ তাৰিখৰ নিশা যি জোনাকী মিলিকপি নামৰ ১৬ বছৰীয়া ছোৱালীক ৭জনীয়া যুৱকৰ দলে ধৰ্ষণ কৰি দলবদ্ধভাৱে ধৰ্ষণ কৰি তেওঁক যি হত্যা কৰিলে সেই হত্যাৰ প্ৰতিবাদত আজি বৈঠালাংছ পুলিচ ষ্টেচনৰ আণ্ডাৰত যি বৰকক আৰু আমাৰ টেংকেৰালাংছ এই অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ জনাবলৈ ওলাই আহিছে। আৰু আজি আমি মহিলা সংগঠন KNCA তৰফৰ পৰা এইটোৱে আমি প্ৰশাসনক আৰু আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে যিসকল নেকি অভিযুক্ত যি এই দলবদ্ধভাৱে যি জোনাকী ইংলেণ্ডিক বলাৎকাৰ কৰি হত্যা কৰিলে, জোনাকী মিলিকপিক যি হত্যা কৰিলে তাৰ বিচাৰ লাগিব আৰু যিসকল নেকি অভিযুক্ত তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু লগতে তেওঁলোকক ফাঁচী অৰ্ডাৰ দিব লাগে বুলি আমি প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা ধৰ্ষণ যোৱা ২০১২ চনত যি দেলহিত সংঘটিত হৈছে তাৰ চলন্ত বাছৰ যি নিৰ্ভয়া কাণ্ড তাইক যি বলাৎকাৰ কৰিলে তাতো দলবদ্ধভাৱে বলাৎকাৰ কৰি পিছত মৃত্যুমুখত যি সাৱটি ল'বলগীয়া হ'ল আৰু যি আজি কোৰ্টে যি ৰায় দিলে দিল্লী হাইকোৰ্ট আৰু লগতে আমাৰ সুপ্ৰিম কোৰ্টে যি ৰায় দিলে তেওঁলোকৰ যি ফাঁচী অৰ্ডাৰ সেই ফাঁচী অৰ্ডাৰ আজি বাহাল ৰাখিছে। গতিকে একেটা যি ঘটনা আমাৰ কাৰ্বি আংলং বৰকক অঞ্চলত সংঘটিত হৈছে, গতিকে ইয়াতো আমি এতিয়াও বিচাৰিছোঁ যে যিসকল নেকি অপৰাধী যি অভিযুক্ত তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু লগতে তেওঁলোকক ফাঁচীৰ হুকুম দিব লাগে বুলি আজি ইয়াত প্ৰতিবাদী ৰাইজে একেখন দেশতে পুনৰ নিৰীহ এজনী ছোৱালীৰ ওপৰত
একেই জঘন্য কাণ্ড কাৰ্বি আংলঙৰ দৰে ঠাইত এনেদৰে মন মগজুক বাৰু কৰে হিলাই দিয়া ঘটনাৰ যেন পুনৰাবৃত্তি নহয় This has been initiated by the Karbi Students Association along with Karbi Nimsoching Thurafam KMCA to protest against the rape and murder case of Jonaki's Milikpi. Basically, আমি হেতু অপোজ কৰিছো কাৰণ rape case হয় whether the rape will be done in Delhi or in the interior part of Karbi Anglong or whatever rape থাকে গতিকে Delhi যেটো সুপ্ৰিম কোৰ্ট এটা অৰ্ডাৰ দিছে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট অৰ্ডাৰ দিছে যে ৰেপিষ্ট সকলক ফাঁসি অৰ্ডাৰ দিছে গতিকে আমাৰ ইয়াত যেটো ৰেপ কৰিছে যিমানখিনি কনভিক্টেড ইমিডিয়েটলি এৰেষ্ট কৰি পেলাই এই যেটো ড্ৰপ একচন ল'বলৈ আমি এইটো দাবী জনাইছোঁ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 156তম জন্ম জয়ন্তী উদযাপনৰ 13 মেত ডিফুৰ শ্ৰী শ্ৰী শীতলা মন্দিৰ কমপ্লেক্সত অনুষ্ঠিত হয় ৰবীন্দ্ৰ নৃত্য গীত কবিতা প্ৰতিযোগিতা আটাইবোৰ প্ৰতিযোগিতাতে ভালে সংখ্যক স্থানীয় ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ইয়াৰ মাজতে অভিনৱ পদক্ষেপ হিচাপে এইবাৰ কবিগুৰু নৃত্য গীত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ অনুষ্ঠান মাজে মাজে স্থানীয় কবি সাহিত্যসকলে কবিগুৰুৰ বিখ্যাত আৰু কালজয়ী কবিতাসমূহ পাঠ কৰি যায় ডিফুৰ ৰবীন্দ্ৰ জয়ন্তী উদযাপন কমিটিৰ আৰু বাংলা সাহিত্য কলা আৰু সংস্কৃতি পৰিষদৰ যুটীয়া উদ্যোগত যোৱা 6 মেৰ পৰা বিশ্বকবিৰ 156তম জন্ম জয়ন্তীৰ উপলক্ষে কবিগুৰুৰ বিভিন্ন গীত কবিতা নৃত্য শিল্পৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহি আছে বিশ্বৰ নাগৰিক কবিগুৰুৰ সকলো কবিতা গীত আদিক বিশ্বই বন্দিত কৰে বিখ্যাত গীতাঞ্জলিত প্ৰকৃতি আৰু প্ৰেমক লৈ কবিগুৰুৰ যি চিত্ৰায়ন আৰু ৰূপৰ বৰ্ণনা বিশ্বৰ কবিকুল তথা কাব্যপ্ৰেমীয়ে ভক্তিত গদগদ হৈ উঠে হেহে তেওঁ বিশ্ব কবি আৰু বিশ্বৰ নাগৰিক এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Pratham Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 78961690017 Hewar babe 78961690021 Bikrir babe Landline number 03672464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে সোশ্যাল মিডিয়াত নানান মন্তব্য কৰি অনেক সময়ত একাংশ ব্যক্তিয়ে সচেতন সমাজক বিব্ৰত আৰু চাঞ্চল্য কৰি তোলা পৰিলক্ষিত হয় ফেসবুকত কংকন নাথ নামৰ এজন যুৱকে কৰা মন্তব্যক কাৰ্বি আংলঙৰ অনেক জাতীয় সংগঠনৰ লগতে বিশ্ব হিন্দু পৰিষদৰ কাৰ্বি আংলঙৰ গুটে এই মন্তব্যক তীব্ৰ গৰিহণা দিছে কংকন নাথৰ এই মন্তব্যক এনেদৰে এটা জাতিৰ সংগ্ৰাম প্ৰণালীক টিকিং কৰি লিখিছে চাওক ফেসবুকত বগা পাঞ্জাবী চোলা পৰিহিত আৰু ডিঙিত ফুলাম গামোচা আৰি জাতে পাতে নিজকে এজন অসমীয়া যুৱকৰ পৰিচয় লৈ নিজৰ ফটো এই বাক্য কেখাৰি লিখা জনক কংকন নাথে জানি বুজিয়ে কাৰ্বি জনগোষ্ঠীৰ সংগ্ৰামী হত্যাক টিকিং কৰা কাৰ্যক জিলাখনৰ অনেক দল সংগঠনৰ লগতে বিশ্ব হিন্দু পৰিষদৰ কাৰ্বি আংলঙৰ গোটৰ সহ-সম্পাদক বাবুৰাম ইংটিয়ে জাঙুৰ খাইত উঠি তীব্ৰ গৰিহণা দিছে পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেনত 12 মে বিয়লি সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত মিন্টু থাপা নামৰ লোকজনৰ বাগৃহ সম্পূৰ্ণৰূপে যায় বিদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে হামৰেন চহৰত দিনৰ পোহৰতে দপদপকৈ জ্বলি উঠিল মিন্টু থাপা নামৰ লোকজনৰ ঘৰ শৰ্ট সাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰা এই অগ্নিকাণ্ডত এটা গ্যাস সিলিন্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডৰ পৰিমাণ বৃদ্ধি পায় অবশেষত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে ঘৰৰ সকলো জ্বলি শেষ হৈ গৈছিল আনহাতে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও 3 লাখতকৈ অধিক সা-সম্পত্তি জ্বলি যায় আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে জিলা বিজেপিৰ অন্দৰ মহিলা টিকেট প্ৰত্যাশী প্ৰাৰ্থীৰ অগণন ভিৰৰ মাজত কাক দিব নিদিবলৈ বিভ্ৰান্ত চলি থকাৰ মাজতে 12 নং ফুলনি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰাপ্তিৰ বাবে আবেদন জনোৱা 12 গৰাকীৰ মাজত লংকাম তেৰণে পোৱাৰ সম্ভাৱনা অধিক বুলি এক নিৰ্ভৰযোগ্য সূত্ৰই জনাইছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা অহা 12 জুনত পৰিষদৰ নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে বিজেপি দলৰ মাজতো নিৰ্বাচনৰ হৰাজিগা অংকলৈ চাই প্ৰাৰ্থীক টিকেট দিয়াৰ কথা চলি আছে এই লৈ বিগত কেইটা দিনৰ আগত ৰাজ্যিক বিজেপিৰ পৰা পৰ্যবেক্ষক আহি পৰিষদীয় সমষ্টিসমূহত পৰ্যবেক্ষণ কৰি গ'ল পৰ্যবেক্ষণত কি পালে হেয়া অচিৰে জিলাখনৰ ৰাইজ পৰিলক্ষিত হ'ব যদিও ফুলনি সমষ্টিৰ পৰা বিজেপিৰ 12 টিকেট প্ৰত্যাশী মাজৰ পৰা লংকাম তেৰণে পোৱাৰ সম্ভাৱনা থকাৰ কথা ওলাইছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ